Hello everyone, welcome back to my YouTube channel. নমস্কাৰ সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি আহি আছো এতিয়া শিমলুগুৰিলৈ। দেখিছে আপোনালোকে এইখন আমাৰ শিমলুগুৰি টাউন। এয়া সিস্টাৰ্স। আজি আহিছোঁ আমি শিমলুগুৰি টাউনলৈ আহিছোঁ বিশেষ কাম এটা কাৰণে। আৰু কি কাৰণেনো আহিছোঁ সেইটো জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব। আৰু আপোনালোকক কিয় আহিছোঁ, কি কাৰণে আহিছোঁ চব দেখাই যাম। ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু এয়া আমি আহি আছোঁ আজি পাৰ্লাৰ। আৰু পাৰ্লাৰলৈ অহা কাৰণটো হৈছে আজি বায়ে চুলি ষ্ট্ৰেইট কৰিব। আৰু এতিয়া আমি পাৰ্লাৰ পালোহিয়ে। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব। আৰু এয়া বা চুলি ষ্ট্ৰেইট কৰাৰ আগত কিবা ক্ৰীম ইউজ কৰে ন, সেয়া কৰি আছে। তাৰপাছতে ধুৱাব, তাৰপাছতে ষ্ট্ৰেইট কৰিবলৈ আৰম্ভ কৰিব। এয়া বা এতিয়া বাৰ চুলিত ক্ৰীম সানি ৰাখিছে আৰু 45 মিনিট ৱেইট কৰিব লাগিব, তাৰপাছতে চুলি ধুৱাব। আৰু এতিয়া হৈ গ'ল, চুলি ধুৱালে। এতিয়া ষ্ট্ৰেইট কৰিবলৈ আৰম্ভ কৰিব। আৰু এয়া চুলি ষ্ট্ৰেইট কৰিবলৈ আৰম্ভ কৰিলে। এতিয়া আমাৰ 12 ষ্টেট চলি আছে। আৰু আপোনালোকে যদি বিচাৰে আহিব পাৰিব। শিমলুগুৰিতে আছে বিউটি পাৰ্লাৰখন। হাৰ্বেল টাচ বিউটি পাৰ্লাৰ হয়। দিখৌ হোটেলৰ ফ্ৰণ্টতে আছে। দিখৌ হোটেল চিনি পায়। আৰু শিমলুগুৰি যদি হয় কোনোবা এয়া ওচৰে পাজৰে পূজা অফাৰ দি আছে। আপোনালোকে কৰিব বিচাৰিলে আহিব পাৰিব। এয়া আমাৰ হাৰ্বেল টাচ বিউটি পাৰ্লাৰৰ অ'নাৰ। বা কিবা এটা কৈ দিয়া, আহিবলৈ কৈ দিয়া। আপোনালোকে আহিব, ইয়াত দুৰ্গা পূজা অফাৰ চলি আছে। ষ্টেট 2500 আৰু স্মুথিং 2700ত আহিব মুঠতে আপোনালোকে। আহিব সকলোৱে, মানে যদি আহিব বিচাৰে তেতিয়া আহিব আৰু ন। এতিয়া চুলি ষ্ট্ৰেইট কৰাৰ পাছতো আকৌ এটা ক্ৰীম সানে বোলে। সেই ক্ৰীমটো সানি আছে। তাৰপিছতে চুলি ধুৱাব আৰু ক্ৰীমটো সনাৰ পাছত। তাৰপাছতহে ফাইনেল লুকটো ওলাব। এয়া বাকেটে ছেকেণ্ড ক্ৰীমটো ইউজ কৰি আছে। বৰ্তমানলৈকে হোৱাগৈ নাই বাৰু। ইউজ কৰি আছে আৰু হ'বগৈ আৰু এতিয়া। আৰু আমি কেইজনী বৰিং হৈ গৈছোঁ, এনেকৈ পৰি আছোঁ আৰু চোফাৰতে। আৰু এয়া চুলি ষ্ট্ৰেইট কৰা বাহিৰেও আৰু হেয়াৰ কাট, থ্ৰেডিং, ফেচিয়েল এই সকলোবোৰ কৰা হয়। যিহেতু সকলোবোৰৰ কাম চলি আছে। আৰু বাৰ ভাগো এক্সট্ৰাকৈ চুলি ষ্ট্ৰেইট কৰা হৈ আছে। তো আমি ৰখি আছোঁ আৰু। আৰু এয়া আমাৰ বাৰ চুলি ধুৱালে। আৰু এতিয়া ফাইনেল লুকটো ওলাব।
এয়া এতিয়া আমাৰ বাৰ ফাইনেল লুকটো দেখাবলৈ লৈছে আপোনালোকক। এতিয়া আমি কিবা এটা খাবলৈ লৈছোঁ আৰু আমি অৰ্ডাৰ কৰিছোঁ লেগ পিচ আৰু চিকেন চাওমিন। আৰু তেতিয়াহ'লে আমি খাই লওঁ এতিয়া, একেবাৰে আপোনালোকক ঘৰলৈ গৈ লগ পাম। এতিয়া আমি শিমলুগুৰিৰ পৰা আহি পালোহি আৰু অলপ দেৰি হ'ল আৰু খাওঁতে মেলোতে মানে ষ্টেপ কৰোঁতে অলপ টাইম লাগে দিয়কচোন। তাৰপাছতে আমি কিবা এটা খালোঁ আৰু আৰু কিবা কিবি লোৱা হ'ল আৰু ঘৰলৈ মিঠাই চিঠাই কিবা কিবি আৰু টিভি চাই আছে সেইকাৰণে মাতটো অলপ হেৰি হৈছে। তো আহি পালোহি আৰু এতিয়া। আৰু এইটো দেখিছেনে বাৰু? এইটো মই বনাইছোঁ। ইমান খাছ নহয় আৰু আজি ভিডিঅ'টো ইমানেই। কেনেকুৱা লাগিলে জনাব আপোনালোকে। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, হ'ব তেতিয়াহ'লে, বাই বাই।